কেণ্ডেলটো লগাই দিয়ক। এটাই হ'ব কেণ্ডেল, এটাই কাপি। ঠিক আছে, আমি এতিয়া ছাৰক বাৰ্থডে উইচ কৰিম। ছাৰ অলপ কেণ্ডেলটো আপুনি হয় শুকাই দিয়ক। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. May God bless you. May God bless you. Happy birthday to you. Happy birthday to you. নৱগঠিত জিলা এক্সিকিউটিভ কমিটিৰ দায়িত্ব গ্ৰহণ এই কাৰ্যসূচীত উপস্থিত আমাৰ মাননীয় সভাপতি মহোদয়, DPPLৰ জিলা কমিটিৰ বিষয়ববীয়াসকল, আমাৰ ইয়াত উপস্থিত প্ৰাক্তন সভাপতি মহোদয়, মাইনৰিটি দলৰ চেণ্ট্ৰেল কমিটিৰ মাননীয় সভাপতি, মহিলা শাখাৰ সাধাৰণ সম্পাদিকা মহোদয়া, আৰু ইয়াত উপস্থিত আটাই মোৰ DPPLৰ সহকৰ্মীসকল, আপোনালোক সকলোকে মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ। মূল বিষয়টো কোৱাৰ আগতে আপোনালোকে যে বাৰ্থডে মানিলে সেই বিষয়ে অলপমান ক'ব বিচাৰিছোঁ। আচলতে আজি তাৰিখটো মোৰ জন্মদিন হয় নে ময়ো নাজানো, কাৰণ আমাৰ পিতৃ মাতৃ আমাৰ চামৰ পিতৃ মাতৃ তেওঁলোক নিৰক্ষৰ হোৱাৰ কাৰণে জন্ম তাৰিখ বিধি ক'ব নাজানিছিল। মাত্ৰ বাৰটোহে মনত থাকে, জন্ম বাৰটো মনত থাকে, বাকী তাৰিখটো মনত নাথাকে। মোৰ অৱস্থা তেনেকৈ, সেইকাৰণে একচুৱেলি এইটো মোৰ জন্মদিন নহয়। কিন্তু মই স্কুলত যেতিয়া প্ৰথম নাম লগাইছোঁ, মোৰ স্কুলৰ টিচাৰজনে এই তাৰিখটো দিছিল কাৰণে বয়সটো অনুমান কৰি সেইটো তাৰিখ ঠিক কৰিছে, আৰু সেইটোৱে এতিয়ালৈকে চলি আছে। অফিচিয়েলি সেইটোৱে হ'ল। আৰু মই কলেজত পৰীক্ষাৰ সময়ত এটা প্ৰাইভেট ইনষ্টিটিউশ্যনত কাম কৰিছিলোঁ, পাৰ্ট টাইম হিচাপে কলেজত কৰোঁ, ডিউটিও কৰোঁ। এনেকৈ তাৰ পিছত মুৰব্বী তেখেতে মোক এদিন তেনেকৈ কৈছে, তোৰ বাৰ্থডে কেতিয়া? মই ক'লো মই নাজানো, বাৰ্থডে নাজানো থাকে, তেতিয়াহ'লে তোৰ জন্মই হোৱা নাই। বাৰ্থডে নাই যেতিয়া জন্ম কেনেকৈ হ'ল? সেইকাৰণে তেখেতে কৈছিল বোলে তোৰ তেতিয়াহ'লে জন্মই হোৱা নাই। তেতিয়া নহওক সকলোকে ধন্যবাদ দিছোঁ। আজি বাৰ্থডেৰ কাৰণে আপোনালোকে শুভেচ্ছা দিয়াৰ কাৰণে আপোনালোককে ধন্যবাদ দিছোঁ। আজি বিশেষকৈ আমাৰ ভেগাঁও জিলা ইউপিপিৰ কাৰণে এটা আনন্দৰ দিন ক'ব লাগিব, কাৰণ আমি নতুন এক্সিকিউটিভ বডি পালোঁ, নতুন সভাপতি পালোঁ, নতুন সম্পাদকসকল পালোঁ। আমাৰ প্ৰাক্তন সভাপতি তেখেত যদিও পদত নাই, তথাপিও আমাৰ পাৰ্টীৰ লগত আছে, আৰু তেখেতে সদায় আমাৰ লগত থাকিব, আমাক পৰামৰ্শ ইত্যাদি দি থাকিব। তেখেতৰ ব্যক্তিগত ইউনিভাৰ্চিটি যোৱা 3টা বছৰ নেতৃত্ব দি দলটো সুৰক্ষিত কৰি ৰখাৰ কাৰণে, আৰু এই বয়সত তেখেতে
পাৰ্টিটো পৰিচালনা কৰিবৰ কাৰণে অকল এটা জিলাৰ অঞ্চলতে সীমাবদ্ধ নাথাকি কেতিয়াবা কেন্দ্ৰীয় কমিটি কিবা কিবি হ'লে যাব আৰু তেনেকৈ পাৰ্টি কেনেকৈ মজবুত কৰিব পাৰে তাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু যোৱা সময়খিনিত যিকেইটা নিৰ্বাচন আমাৰ এইখিনি অঞ্চলৰ হ'ল তাত তেখেতে যথেষ্ট কষ্ট কৰিছে কাৰণে তেখেতে আমি আশা কৰোঁ তেখেতে